মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক নিশ্চয় ভালে আছা। আজি আমি অসমীয়া ব্যাকৰণৰ সমাৰ্থক শব্দৰ বিষয়ে কিছু কথা আলোচনা কৰিম দেই। তোমালোকৰ মনত নিশ্চয় এতিয়া প্ৰশ্ন আহিছে, সমাৰ্থক শব্দনো কি? হয়নে? সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ, যিবোৰ শব্দই একে অৰ্থ বহন কৰে অৰ্থাৎ একেটা অৰ্থ প্ৰকাশ কৰে তেনেবোৰ শব্দকে আমি সমাৰ্থক শব্দ বুলি কওঁ বা প্ৰতিশব্দ বুলি কওঁ। উদাহৰণস্বৰূপে, আজি আমি ৰামক উপজা দিনৰ শুভেচ্ছা জনালো। আজি আমি ৰামক জন্মদিনৰ শুভেচ্ছা জনালো। এতিয়া তোমালোকে এই বাক্য দুটা মন কৰিলে গম পাবা যে ইয়াতে উপজা দিন আৰু জন্মদিন এই শব্দ দুটাই ৰামক পৃথিৱীলৈ অহা দিনটোৰ কথা কৈছে, হয়নে? অৰ্থাৎ তোমালোকৰ ভাষাত ক'বলৈ গ'লে বাৰ্থডেৰ কথা কৈছে। আৰু এই উপজা দিন আৰু জন্মদিন এই শব্দ দুটাই একেটা অৰ্থ বহন কৰিছে, মানে একেটা অৰ্থই প্ৰকাশ কৰিছে, হয়নে? এই কাৰণে এই উপজা দিন আৰু জন্মদিন এই শব্দ দুটা হ'ল সমাৰ্থক শব্দ। এতিয়া নিশ্চয় বুজিব পাৰিছা সমাৰ্থক শব্দনো কি, হয়নে? এতিয়া আহাচোন আমি এনেকুৱা কিছুমান সমাৰ্থক শব্দ জানিবলৈ চেষ্টা কৰো। অচলৰ সমাৰ্থক শব্দ হৈছে স্থিৰ আৰু স্থবিৰ। সাগৰৰ সমাৰ্থক শব্দ হৈছে সমুদ্ৰ আৰু সিন্ধু। বতাহৰ সমাৰ্থক শব্দ হৈছে বায়ু আৰু পৱন। চন্দ্ৰৰ সমাৰ্থক শব্দ হ'ল জোন আৰু জোনবাই। মৃত্যুৰ সমাৰ্থক শব্দ হৈছে মৰণ আৰু স্বৰ্গী। নতুনৰ সমাৰ্থক শব্দ হ'ল নবীন আৰু অৰ্বাচীন। সত্যৰ সমাৰ্থক শব্দ হ'ল সঁচা আৰু প্ৰকৃত। সূৰ্যৰ সমাৰ্থক শব্দ হৈছে ভাস্কৰ আৰু বেলি। পৃথিৱীৰ সমাৰ্থক শব্দ হৈছে ধৰিত্ৰী আৰু ধৰণী। পানীৰ সমাৰ্থক শব্দ হ'ল জল আৰু নীৰ। উষাৰ সমাৰ্থক শব্দ হৈছে প্ৰাতঃ আৰু ৰাতিপুৱা। ঈশ্বৰৰ সমাৰ্থক শব্দ হ'ল ভগৱান আৰু জগদীশ। জুইৰ সমাৰ্থক শব্দ হৈছে অগ্নি, বহ্নি আৰু অনল। অস্তৰ সমাৰ্থক শব্দ হৈছে ডুব যোৱা আৰু মাৰ যোৱা। ৰাতিৰ সমাৰ্থক শব্দ হৈছে ৰজনী, নিশা আৰু ৰাত্ৰি। নদীৰ সমাৰ্থক শব্দ হ'ল প্ৰবাহিনী আৰু শ্ৰুতিস্বিনী। হাতৰ সমাৰ্থক শব্দ হ'ল কৰ, হস্ত আৰু বাহু। ৰোগৰ সমাৰ্থক শব্দ হ'ল বেমাৰ, নৰিয়া আৰু অসুখ। কমলৰ সমাৰ্থক শব্দ হ'ল পদ্ম আৰু পদুম। চকুৰ সমাৰ্থক শব্দ হ'ল নেত্ৰ, নয়ন আৰু অক্ষি। ঐৰাবতৰ সমাৰ্থক শব্দ হ'ল হাতী, গজ আৰু হস্তী। জননীৰ সমাৰ্থক শব্দ হ'ল আই, মা আৰু মাতৃ। আজি আমি কিছুমান সমাৰ্থক শব্দৰ লগত চিনাকি হ'লো
আৰু এতিয়া নিশ্চয় তোমালোকে বুজিব পাৰিছা সমাৰ্থক শব্দনো কাক কয়। তেনেহলে আজিলৈ আমি ইয়াতে এৰো। বাই।